This is Dali Sharma. I hope you all are doing good. You are watching the Budding Twigs. অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আগবঢ়োৱা হৈছে এটা স্পেচিয়েল ইউটিউব চেনেল দ্য বাৰ্ডিং টুইগছ। আমি জানো যে আপোনালোকৰ সকলোৰে খলখলীয়াকৈ ইংৰাজী ক'বলৈ মন যায়। আচলতে পাৰেও আপোনালোকে, কেৱল এটা প্ৰব্লেম থাকে, কেৱল এটা সংকোচ থাকে মনৰ ভিতৰত যে মই ইংৰাজী ক'ব নোৱাৰিম নেকি খলখলীয়াকৈ, অলপ কনফিডেন্সৰ অভাৱ আৰু কৰবাত অলপ গ্ৰামাটিকেল মিষ্টেক হয় আৰু কৰবাত প্ৰপাৰ গাইডৰ অভাৱ আপোনালোকৰ। আমি সেইকাৰণে লৈ আহিছোঁ এই চেনেলটো আপোনালোকৰ সহায়ৰ কাৰণে। আজি আমি লৈ আহিছোঁ এটা স্পেচিয়েল লেচন আপোনালোকৰ কাৰণে যে মেইন ভাৰ্ব মানে কি। বহুতো মানুহৰ মেইন ভাৰ্ব বুলি ক'লে বহুত সমস্যা থাকে, বুজি নাপায় মেইন ভাৰ্ব মানে কি। গতিকে আজি ভিডিঅ'টো কমপ্লিটলি চাওক, চালে বুজিব মেইন ভাৰ্ব মানে কি আৰু তাৰ লগতে সংগতি ৰাখি আমি সৰু লেচন এটাও আগবঢ়াইছোঁ। অনুগ্ৰহ কৰি চাওক, গোটেই ভিডিঅ'টো চাওক আৰু আমাক জনাওক কেনেকুৱা পালে। যদিহে আপুনি ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক। চেক ইট আউট। আজি আমি শিকিম মেইন ভাৰ্ব মানে কি। বহু মানুহৰ মেইন ভাৰ্ব বুলি ক'লে বুজি পোৱা বহুত সমস্যা হয়। আমি যিমান লেচন শিকিম আমাক প্ৰত্যেক লেচনতেই মেইন ভাৰ্বৰ বহুত প্ৰয়োজন হ'ব। গতিকে লেচনবোৰ শিকাৰ আগতে আমাৰ কৰ্তব্য হ'ব আমি মেইন ভাৰ্ব মানে কি এইটো ক্লিয়াৰ কৰি লওঁ। ভাৰ্ব মানে অসমীয়াত হ'ল ক্ৰিয়া, অৰ্থাৎ কাম। এটা বাক্যত কোনটো শব্দই কাম কৰা বুজাইছে, যেনে মোৰ বাবে একাপ চাহ আনা। এই পাঠটো ভালদৰে পঢ়া। তোমালোকৰ বেগবোৰ টেবুলৰ ওপৰত থোৱা। ৰামুৰ সৈতে বজাৰলৈ যোৱা। শিশুহঁতক এটা সাধু কোৱা। এই 5টা বাক্যই আচলতে আমাক আদেশ বা অনুৰোধ বুজাইছে। আমি যদি ভালদৰে চাওঁ দেখিম যে মোৰ বাবে একাপ চাহ আনা, এই পাঠটো ভালদৰে পঢ়া, তোমালোকৰ বেগবোৰ টেবুলৰ ওপৰত থোৱা, ৰামুৰ সৈতে বজাৰলৈ যোৱা, শিশুহঁতক এটা সাধু কোৱা। এই প্ৰত্যেকটো বাক্যতে আমি যদি ভালদৰে চাওঁ দেখিম যে আমাক কিবা এটা কাম কৰিবলৈ কৈছে, কোনোবাই আদেশ বা অনুৰোধ কৰিছে। যিয়েই নহওক কিয় আমি এই বাক্যকেইটাৰ ভিতৰৰ পৰা ক্ৰিয়াটো বিচাৰিম প্ৰথমতে, অৰ্থাৎ কোনটো শব্দই আমাক মেইন কামটো বুজাইছে, প্ৰধান কামটো বুজাইছে। এই বাক্যটোত মোৰ বাবে একাপ চাহ আনা, কি কৰিব দিছে? আনিব দিছে। এই আনাটো হ'ল মেইন কাম, অৰ্থাৎ মেইন ভাৰ্ব। 2 নম্বৰ বাক্যত এই পাঠটো ভালদৰে পঢ়া, কি কৰিব দিছে? পঢ়িব দিছে। পঢ়াটো হ'ল মেইন ভাৰ্ব। ঠিক তেনেদৰে নম্বৰ 3, তোমালোকৰ বেগবোৰ টেবুলৰ ওপৰত থোৱা, কি কৰিব দিছে? থ'ব দিছে। থোৱাটো হ'ল ভাৰ্ব। নম্বৰ 4, ৰামুৰ সৈতে বজাৰলৈ যোৱা, কি কৰিব দিছে? যাব দিছে। যোৱাটো হ'ল ভাৰ্ব। আৰু নম্বৰ 5, শিশুহঁতক এটা সাধু কোৱা, কি কৰিব দিছে? ক'ব দিছে। কোৱাটো হ'ল মেইন ভাৰ্ব। এতিয়া এই ধৰণৰ যিমান আদেশ বা অনুৰোধ বুজোৱা বাক্য আছে, আমি যেতিয়া ইংলিছত লিখিম আমি সদায় আৰম্ভ কৰিম এই মেইন ভাৰ্বটো আৰম্ভণিত আমি লিখিব লাগিব। প্ৰথমতে আমি প্ৰথম বাক্যটো লৈছোঁ, মোৰ বাবে একাপ চাহ আনা, কি কৰিব দিছে? আনিব দিছে। অনাৰ ইংলিছ হ'ল ব্ৰিং, BRING, ব্ৰিং। কি আনিব দিছে? একাপ চাহ, 1 cup of tea, bring 1 cup of tea। কাৰ কাৰণে? মোৰ কাৰণে বা মোৰ বাবে। বাবেৰ ইংলিছ হ'ল for, bring 1 cup of tea for me। মোৰ মানে ইয়াত লাষ্টত বহা কাৰণে মি হৈছে। bring 1 cup of tea for me। নম্বৰ 2টো আমি চাম, এই পাঠটো ভালদৰে পঢ়া। পঢ়া হ'ল মেইন ভাৰ্ব, সেয়েহে আমি পঢ়াৰে আৰম্ভ কৰিম, অৰ্থাৎ ৰিড। কি পঢ়িব দিছে? এই পাঠটো, দিছ লেচন। কেনেদৰে পঢ়িব দিছে? ভালদৰে, ৱেল। ৰিড দিছ লেচন ৱেল। আকৌ নম্বৰ 3, তোমালোকৰ বেগবোৰ টেবুলৰ ওপৰত থোৱা, কি কৰিব দিছে? থ'ব দিছে। থোৱাৰ ইংলিছ হ'ল কিপ। কিপ, কি থ'ব দিছে? তোমালোকৰ বেগবোৰ। কিপ ইয়ৰ বেগছ। আমি ইয়াত বেগছ বুলি কিহৰ কাৰণে কৈছোঁ? কাৰণ আমাৰ ইয়াত বেগবোৰ বুলি আছে, সেইকাৰণে আমি এছ এটা লগাই দিছোঁ। কিপ ইয়ৰ বেগছ ক'ত থ'ব দিছে? টেবুলৰ ওপৰত।
ইয়াতে আমি অন দ্য টেবল বুলি লিখিম অন দ্য টেবল আমি অচিৰে এটা ক্লাছ লৈ আহিম আপোনালোকৰ ওচৰলৈ য'ত নেকি অন ইন এট ফৰ এইবোৰ ক'ত বহে আমি ভালদৰে শিকিবলৈ যত্ন কৰিম নম্বৰ 4 হৈছে ৰামুৰ সৈতে বজাৰলৈ যোৱা যোৱা কি কৰিব লাগে যাব লাগে গো গো কলৈ বজাৰলৈ টু মাৰ্কেট গো টু মাৰ্কেট কাৰ সৈতে ৰামুৰ সৈতে with Ramu go to market with Ramu number 5 শিশুহঁতক এটা সাধু কোৱা কি কৰিব লাগে ক'ব লাগে কোৱাৰ ইংলিছ হৈছে tell কাক ক'ব লাগে শিশুহঁতক tell the children হ'ল অলৰেডি বহু বচন প্লুৰেল নাম্বাৰ গতিকে আমি আৰু চিলড্ৰেনছ বুলি দিব নালাগে বহুতো মানুহে শিশুহঁত বুলি ক'লে চিলড্ৰেনছ বুলি লিখে আচলতে এইটো শুদ্ধ নহয় কাৰণ এটা শিশু মানে হ'ল চাইল্ড আৰু শিশুহঁত মানে হ'ল চিলড্ৰেন গতিকে আমি ইয়াত এছ দিয়াৰ কোনো প্ৰয়োজন নাই টেল দ্য চিলড্ৰেন কি ক'ম আমি এটা সাধু ওৱান ষ্টৰী টেল দ্য চিলড্ৰেন ওৱান ষ্টৰী আমি বুজি পালোঁ আমি কিদৰে লিখিম আদেশ বা অনুৰোধ বুজোৱা বাক্যবোৰ আমি আজি বুজি পালোঁ মেইন ভাৰ্ব কাক কয় কোনটো মেইন ভাৰ্ব আমি বাক্যবোৰ মেইন ভাৰ্বেৰে আৰম্ভ কৰিব লাগিব আপোনালোকে কিছুমান কাম কৰিব পাৰে কেইটামান বাক্য নিজৰ ফালৰ পৰা লিখি যদি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰে আমি সেয়া চেক কৰি দিম আৰু আপোনাৰ কনফিউজন দূৰ হ'ব আমি আহি আছোঁ অতি সোনকালে আপোনালোকৰ ওচৰত উইথ আৱাৰ নিউ লেচন অ'কে টিল দেন টেক কেয়াৰ বাই বাই থেংক ইউ আশা কৰোঁ আজি বুজি পালে মেইন ভাৰ্ব মানে কি আৰু ইয়াৰ পাছত কেনেকৈ প্লেনিং কৰিব কেনেকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব এই বস্তুবোৰ আজিৰ পৰা যেতিয়া আপোনালোকৰ কাৰোবাক কিবা ক'বলগীয়া হয় ছাপ'জ কিবা অৰ্ডাৰ দিবলগীয়া হয় যেনেদৰে ধৰক আপুনি ক'ব বিচাৰিছে আপোনাৰ ফ্ৰেণ্ডক যে মোক তোমাৰ কলমটো দিয়াচোন বা মোৰ ওচৰত চকীখনত বহাচোন এইবোৰ হ'ল অনুৰোধ কৰা বা আদেশ দিয়া বাক্য আদেশ বা অনুৰোধমূলক গতিকে এই ধৰণৰ বাক্যবোৰ আপুনি মেইন ভাৰ্বেৰে আৰম্ভ কৰি ক'বলৈ চেষ্টা কৰক আজিৰ পৰা প্ৰথমতে লাহে লাহে ক'ব এনেদৰে নেভাবিব যে গোটেই যিটো 100% ফ্লুৱেঞ্চি ইউ কেন গেট দেট ইন ওৱান গোত এবাৰত আপুনি কেতিয়াও সলসলীয়াকৈ ইংলিছ ক'ব নোৱাৰে চেষ্টা কৰিব লাগিব লাহে লাহে তাৰ কাৰণে উই হাভ টু গো ষ্টেপ বাই ষ্টেপ আমি ষ্টেপ বাই ষ্টেপ যাব লাগিব আৰু আপুনি চেষ্টা কৰক আজিৰ পৰা যিবিলাক আদেশ আৰু অনুৰোধ বুজোৱা বাক্য আজিৰ পৰা ইংলিছত ক'বলৈ ঘৰতে ট্ৰাই কৰক নিজৰ সৈতে কথা পাতক আমি অচিৰে এটা লেচন লৈ আহিম য'ত আপোনাক আমি ক'ম যে কিদৰে নিজৰ সৈতে কথা পাতিব লাগে কিদৰে ইংলিছ ক'বলৈ ইংলিছ কোৱাৰ পথত যিবোৰ আমাৰ ভয় যিবোৰ আমাৰ ভুল ধাৰণে আমাক পিছুৱাই আনে সেইবোৰ কেনেদৰে আঁতৰাব পাৰি আমি অচিৰে লৈ আহিম আপোনালোকৰ ওচৰলৈকে তেতিয়ালৈকে টেক কেয়াৰ বাই বাই থেংক ইউ